প্ৰতিস্থাপন পদ্ধতিৰে তলৰ ৰৈখিক সমীকৰণযোৰবোৰ সমাধান কৰা। প্ৰতিস্থাপন পদ্ধতি আগত মই বুজাই দিছোঁ কি নাম্বাৰ 1 2 3 মই আগত কৰাই দিছোঁ। এতিয়া নাম্বাৰ 4টোত কি আছে 0.2x প্লাছ 0.3y ইকুৱেল 1.3 তলত কি 0.4x প্লাছ 0.5y ইকুৱেল 2.3 এইটো আমি x আৰু y মান উলিয়াব লাগিব প্ৰতিস্থাপন পদ্ধতিৰে। 0.2x প্লাছ 0.3y ইকুৱেল 30 এইটো আমি 1 নম্বৰ দিলোঁ। 0.4x প্লাছ 0.5y ইকুৱেল 2.3 এইটো আমি 2 নম্বৰ দিলোঁ। এতিয়া আমি কি কৰিব লাগিব পইণ্টৰ পিছত কেইঘৰ আছে এঘৰ। ইয়াত পইণ্টৰ পিছত এঘৰ, ইয়াত পইণ্টৰ পিছত এঘৰ, ইয়াত পইণ্টৰ পিছত এঘৰ, ইয়াত পইণ্টৰ পিছত এঘৰ, গোটেইকেইটাত পইণ্টৰ পিছত এঘৰ। আমি যদি পইণ্টটো উঠাওঁ আমি কেনেকৈ উঠাব পাৰিম ধৰি ল'লোঁ আমি 0.2 এইটো যদি আমি উঠাওঁ কি হ'ব 2 ওপৰত পইণ্টৰ পিছত কেইঘৰ আছে এঘৰ আছে গতিকে 110 এইটো লিখিব পাৰিম 2/10। আকৌ আমি কি কৰিব পাৰিম 0.2 পইণ্ট উঠালে কি হয় 10 হয় কাৰণে আমি 10 দি যদি ইনটু কৰোঁ কিমান হ'ব 0.2 লগত আমি 10 দি ইনটু কৰিলে কিমান হ'ব 20 আৰু পইণ্টটো ক'ত আহি যাব ইয়াত আহি যাব। ঠিক আছে। এতিয়া আমি পইণ্ট উঠালে এইটো হয় কিন্তু 10 দি ইনটু আমি কৰিব নোৱাৰিম। 10 দি ইনটু কৰিবৰ হ'লে সমীকৰণ থাকিলে সমীকৰণ দুইটা সাইডত আমি একেধৰণৰ কৰিব পাৰোঁ কিন্তু এনেই এইটো ডাইৰেক্ট এইটো আমি লিখিব নোৱাৰিম। পইণ্ট উঠালে এইটো হয় কিন্তু আমি 2ৰ লগত এই 10টো আমি ডাইৰেক্ট লিখিব নোৱাৰোঁ। যদি সমীকৰণৰ দুটা সাইড থাকে তেতিয়াহ'লে এই দুইটা সাইডত আমি এইটো ইনটু কৰিব পাৰিম সমীকৰণৰ দুটা সাইডত। ইয়াত আমাৰ সমীকৰণ আছে নাই সমীকৰণ আছে কাৰণে সমীকৰণৰ দুটা সাইড আছে গতিকে আমি কি কৰিব পাৰিম ইয়াত 10 দি ইনটু কৰি দিব পাৰিম। ইনটু কৰিলে আমাৰ পইণ্টটো উঠি যাব দুইটা সাইডত কৰি দিলে। সমীকৰণৰ দুইটা সাইডত পূৰণ হৰণ আমি কৰিব পাৰোঁ নে নাই গতিকে ইয়াত আমি কি কৰিম 1 নং সমীকৰণত 10 দি ইনটু কৰিম কৰাৰ লগে লগে ইয়াত কি হৈ যাব 0.2 আছে 2ৰ লগত 10 ইনটু কৰিলে কি হৈ যাব 2 হৈ যাব। 0.3 আছে এইটোৰ লগত 10 ইনটু কৰিলে 3 হৈ যাব। এইটোৰ লগত ইনটু কৰিলে এইটোৰো পইণ্ট উঠি যাব। 2 নম্বৰ সমীকৰণতো 10ৰে ইনটু কৰিলে পইণ্টকেইটা উঠি যাব। এতিয়া আমি কি কৰিম সমীকৰণ এই দুইটাক কি লিখিম 3 আৰু 4 সমীকৰণ 3ৰ পৰা xক y পদত প্ৰকাশ কৰি আমি পাওঁ সমীকৰণ 3ৰ পৰা x ইকুৱেল কিমান আমি উলিয়াই লওঁ 2x ইকুৱেল সমীকৰণ 3টোত আমাৰ কি আছে 2x এইটো সাইডত ৰাখো যদি 2x ইকুৱেল 13 y2 এইটো সাইডত দিলে -3y। এতিয়া কি হ'ব x ইকুৱেল কি হৈ যাব 2 এইটো সাইডত আহিলে ডিভাইড হৈ যাব 13 - 3y/2 এইটো আমি 5 নম্বৰ দিম। এতিয়া এই সমীকৰণ 4 যিটো আছে 4টোত এই xৰ মানটো বহুৱাম 5 নম্বৰৰ পৰা সমীকৰণ 4ত xৰ এই মানটো বহুৱাই xৰ এই যিটো মান এইটো বহুৱাই পাম কি পাম চোৱা 4 xৰ জাগাত বহুৱাম 4 xৰ জাগাত এইটো মান বহুৱাম কিমান হ'ব 13 - 3y/2 এই xৰ জাগাত তাৰপিছত কি হ'ব প্লাছ 5y ইকুৱেল কি হ'ব 23। এই x যিটো আছে এই xটোৰ ঠাইত আমি কি বহুৱালো এইটো x ইকুৱেল এইটো হয় নে নহয় xৰ জাগাত এইটো বহুৱালো। এতিয়া আমি এইটো সমাধান কৰিম 2 দি এইটো ওপৰৰ হয় 4টো ওপৰৰ এইটো তলৰ 2 দি 4ক কাটিলে 2 বাৰ তাৰপিছত বাকিখিনি যেনেকৈ আছে এনেকৈ 2 দি এই গোটেইটোক ইনটু হ'ব 2 দি 13ক ইনটু কৰিলে 26 মাইনাছ চিন আছে মাইনাছ 2 দি আকৌ 3 ইনটু কৰিলে 6y ইয়াত প্লাছ 5y আছে প্লাছ 5y ইকুৱেল 23। এতিয়া -6y প্লাছ 5y কিমান হ'ব -y আৰু 23 এইটো 26 এইটো সাইডত গ'লে -26 এইটো আগত প্লাছ আছে এইটো সাইডত গ'লে মাইনাছ এতিয়া -y আৰু এইটো কি হৈ যাব এইটো ডাঙৰ গতিকে এইটোৰ আগত কি চিন আছে মাইনাছ গতিকে মাইনাছ এইটোৰ পৰা এইটো মাইনাছ কৰিলে কিমান হ'ব 3 এটা এইটো প্লাছত আছে এইটো মাইনাছত এটা প্লাছত এটা মাইনাছত থাকিলে কি হ'ব মাইনাছ হ'ব আৰু ডাঙৰটোৰ আগত যিটো চিন সেইটো আহিব। এতিয়া কি হ'ব মাইনাছ মাইনাছ কেনচেল হৈ যাব কিমান থাকিব y ইকুৱেল 3। তাৰপিছত আমি কি কৰিম এই y মানটো এই xৰ এই y ইকুৱেল কিমান হ'ল 3। এতিয়া এইখিনিত y জাগাত 3 বহুৱালে আমি xৰ মানটো পাই যাম
কি কৰিম y মানটো সমীকৰণ 5ত বহুৱাই আমি পাওঁ x ইকুৱেল 13 মাইনাছ 3 ইনটু y জাগাত 3 বহুৱাইছো y মান 3 হয় তাৰপিছত কি হ'ব 13 মাইনাছ 3 3 গুণ 9 13 পৰা 9 মাইনাছ কৰিলে 4 2 দি 4 কাটিলে 2 গতিকে কি হ'ল x ইকুৱেল 2 আৰু y ইকুৱেল 3 এতিয়া 5 নম্বৰটোত আমাৰ কি আছে ৰুট আছে ৰুট 2x plus root 3y equal 0 আকৌ কি আছে root 3x minus root 8y equal 0 এটি কি হ'ব সমীকৰণ 1 ৰ পৰা একেই ধৰণৰ কৰিম সমীকৰণ এইটো 1 দিলো এইটো 2 দিলো সমীকৰণ 1 ৰ পৰা x ক y ৰ পদত প্ৰকাশ কৰি আমি পাওঁ কি হ'ব root 2x plus এইটো সাইডত গলে কি হৈ যাব minus root 3y এইটো 0 আছে গতিকে এইটো সাইডত গলে কি হৈ যাব minus root 3y x equal root 2 ইয়াত কি পূৰণত আছে এইটো সাইডত গলে কি হৈ যাব হৰণ minus root 3y by 2 এতিয়া এইটো আমি কি কৰিম সমীকৰণ 2 ত বহুৱাম সমীকৰণ 2 ত x ৰ এই মানটো বহুৱাই পাওঁ root 3 এই x ৰ জাগাত কি বহুৱাম এইটো বহুৱাম root 3 into minus root 3y by root 3y by root 2 minus এই root 3y by root 2 এইটো ইয়াত বহুৱালো x ৰ জাগাত এই x ৰ জাগাত minus root 8y equal 0 এতিয়া কি হ'ব root 3 দুবাৰ আছে গতিকে root 3 স্কয়াৰ আৰু এই মাইনাস চিনটো কি হৈ যাব আগত আহি যাব মাইনাসটো আগত লৈ আহিলো root 3 ইনটু কৰিলে root 3 স্কয়াৰ y আৰু তলত কি হ'ব root 2 minus root 8y এতিয়া এই দুইটাৰ আমি লসাগু ললে কি হ'ব ইয়াত root 2 আছে আৰু ইয়াত 1 আছে গতিকে লসাগু আমাৰ কিমান হ'ব root 2 আৰু ওপৰত কি হৈ যাব স্কয়াৰ আৰু root কেনসেল হৈ যাব থাকিব কিমান 3 গতিকে কি হ'ব 3y minus 3y আকৌ কি হ'ব ইয়াত minus root 8 আছে আৰু ইয়াত তলত 1 আছে গতিকে root 2 দি root 8 ক আমি ইনটু কৰিব লাগিব ইয়াত সাইডত মই ইনটু কৰি দিছো root 2 into root 8 into root 2 ইকুৱেল কি হ'ব root এই দুইটা পূৰণ হৈ যাব দুইটা ৰুটত আছে কাৰণ root দি পেলাই root 16 হৈ যাব তাৰ পিছত কি হ'ব 16 মানে কি 4 স্কয়াৰ 4 4 গুণ 16 গতিকে স্কয়াৰ আৰু ৰুট কেনসেল হৈ যাব থাকিব কিমান 4 গতিকে কি হ'ব -3y - 4y = 0 এতিয়া এইটোৰ পৰা মাইনাস কৰিলে কিমান হ'ব দুইটা মাইনাসত আছে দুইটা মাইনাসত থাকিলে কি হয় সাইন মাইনাস হয় সংখ্যা দুইটা কি হয় প্লাস হয় গতিকে সাইনটো আমি মাইনাস দিলো আৰু সংখ্যা দুইটা কি হ'ব প্লাস হ'ব প্লাস হলে কিমান হ'ব 7y √2 এইটো সাইডত গলে 0 y = কি হ'ব -7 হেতু সাইডত গলে 0 লগত -7 ইনটু হলে 0 হৈ যাব y = 0 y মানটো সমীকৰণ 3 ত বহুৱাই পাওঁ তে সমীকৰণ 3 যেটো আছিল x = আমি যেটো উলিয়াইছিলো ইয়াত x = কি উলিয়াইছিলো -√3y / √2 এতিয়া ইয়াত আমি y ৰ মানটো বহুৱাম y ৰ মানটো কিমান 0 বহুৱাম ইয়াত √3 - √3 into 0 by √2 0 দি যিকোনো সংখ্যা পূৰণ হৰণ যি কৰা 0 হয় গতিকে 0 x = 0 y = 0 এতিয়া নাম্বাৰ 6 কি আছে 3x by 2 - 5y by 3 = -2 এটো আমি কি কৰিম প্ৰথমতে এই দুইটা লসাগু লম এইটো হল এটা সমীকৰণ আৰু এইটো হল আৰু এটা সমীকৰণ এই দুইটা সমীকৰণ প্ৰথমতে এই সমীকৰণটোক আমি ভগ্নাংশটোক আমি নাইকিয়া কৰিলো 3 2 গুণ 6 লসাগু কিমান হ'ব 6 এতিয়া ইয়াত 2 আছে 2 3 গুণ 3 দি এইটো পূৰণ হ'ব 3 3 দি এইটো পূৰণ কৰিলে 3 3 গুণ 9 9x - 3 দি এইটো পূৰণ কৰিলে 5 2 গুণ 10 10y = -2 এতিয়া কি হ'ব 9x - 10y 6 টো এইটো সাইডত গলে কি হৈ যাব 2 লগত পূৰণ হৈ যাব 6 2 গুণ 12 তাৰ পিছত কি হ'ব 9x = -10y এইটো সাইডত আহিলে কি হৈ যাব +10y আৰু -12 এতিয়া x = 9 টো এইটো সাইডত গলে কি হৈ যাব 10y - 12/9 হৰণ হৈ যাব এতিয়া কি হ'ব ঠিক আকৌ আমাৰ কি হ'ব এই সমীকৰণ আৰু এটা আছে যেটো হেতু x/3 + y/2 = 13/6 এইটোকো ঠিক একে ধৰণৰ লসাগু লম 6 2x + 3y এইটো পূৰণ হল = 13/6 এতিয়া 2x + 3y = 6 টো হেতু সাইডত গলে কি হৈ যাব ইয়াত হৰণ আছে এইটো সাইডত গলে পূৰণ হৈ যাব 6 6 কাটা যাব 13 থাকিব এতিয়া এই x ৰ মান যেটো এইটো ইয়াত বহুৱা
তে এক্সৰ মানটো বহুৱাম আৰু বাকী যেনেকৈ আছে তেনেকৈ ৰাখিম 2 ইনটু এক্সৰ মানটো বহুৱালোঁ 10y মাইনাছ 12/9 প্লাছ 3y ইকুৱেল 13 এতিয়া কি হ'ব চোৱা 2 দি এইটোক পূৰণ হ'ব 2 দি এইটোক পূৰণ কৰিলে 2 দি 10ক পূৰণ কৰিলে 20y মাইনাছ এইটো পূৰণ কৰিলে 20 প্লাছ এইটো কি হ'ব এইটো আমি লসাগু একেবাৰে লসাগু লৈ লৈছোঁ ইয়াত 9 আছে আৰু ইয়াত কিমান আছে তলত 1 আছে লসাগু কিমান হ'ব 9 হ'ব আৰু এইটো কিয় 9 গুণ 9 গতিকে 1 দি এইটো পূৰণ কৰিলে যিটো আছে এইটোৱেই হ'ব গতিকে এইটো দি এইটোক পূৰণ কৰি যিটো হয় এইটো লিখিলোঁ 20y মাইনাছ এইটো পূৰণ কৰিলে 24 প্লাছ ইয়াত কি হ'ব তলত 1 আছে গতিকে 9 দি এইটোক পূৰণ হ'ব 9 3 গুণ 27y ইকুৱেল কিমান হ'ব 13 এতিয়া কি হ'ব এইটো প্লাছত আছে এইটো প্লাছত আছে গতিকে এই দুইটা আমি প্লাছ কৰিলে কিমান হ'ব 47y আৰু মাইনাছ 24টো কি হৈ যাব 9 to 8 সাইডত প্রথমতে আমি 9 to 8 সাইডত আনিম 9 to 8 সাইডত আনিলে কি হ'ব মই একে লাইনতে কৰি দি দিছো 9 to 8 সাইডত আনিলে কি হ'ব 13 ৰ লগত 9 to ইনটু হ'ব ইয়াত 13 ৰ লগত 9 to ইনটু কৰিছো কৰিলে কিমান হৈছে 117 আকৌ কি হ'ব 117 আৰু মাইনাছ 24 to 8 সাইডত নিলে কি হৈ যাব প্লাছ হৈ যাব প্লাছ 24 এতিয়া কি হ'ব আৰু ইয়াত এই দুইটা প্লাছ কৰিলে কিমান হ'ব 47y ইয়াতে y ইকুৱেল কি হ'ব এই দুইটা প্লাছ হ'ব 141/47 এইটো দি কাটিলে 3 বাৰ y ৰ মানটো সমীকৰণ 1ত বহুৱাই আমি পাওঁ সমীকৰণ 1 যেটো ইয়াত x ইকুৱেল উলিয়াইছিল নাই এইটো আমাৰ সমীকৰণ 1 হয় না নহয় এইটো y ৰ মানটো বহুৱালে কি হ'ব y ৰ মান কিমান ওলাইছে 3 গতিকে কি হ'ব 10 ইনটু ইয়াত y আছিল y ৰ জাগাত 3 বহুৱালো -12/9 30 minus 12/9 এইটো পৰা এইটো মাইনাস কৰিলে 18 18ক দুবাৰ যাব 2 x equal to আৰু y equal 3 thank you